নমস্কাৰ পচন্দিকা এপছৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে পচন্দিকাৰ এপছত কেনেকৈ জনসাধাৰণে নিজৰ শিশুটোক নিজৰ ওচৰৰ অংগনবাড়ী চেণ্টাৰত এনৰোল কৰিব পাৰিব অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব সেই সম্পৰ্কে দেখুওৱা হৈছে। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা টিলিঙাটো চুই দি নটিফিকেশ্যন অল কৰি দিব যাতে মোৰ ভিডিঅ'ৰ সকলো আপডেট আপোনালোকে পাই থাকে। এতিয়া পচন্দিকা এপছটো নিজৰ মোবাইল ফোনত ইনষ্টল কৰাৰ পাছত আপোনালোকে এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ প্ৰথমটো অংগনবাড়ী ৱৰ্কাৰ, দ্বিতীয়টো ছুপাৰভাইজাৰ CDPO, DPO আৰু তৃতীয়টো আছে বেনিফিচিয়াৰী অব্লিক চিটিজেন। এই বেনিফিচিয়াৰী অব্লিক চিটিজেন ইয়াত চুই দি পেলাই জনসাধাৰণে নিজৰ শিশুটোক নিজৰ ওচৰৰ অংগনবাড়ী কেন্দ্ৰত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। গতিকে আপোনালোকে ইয়াতে চুই দিব। চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াতে লিখা আছে ৱেলকাম টু পচন্দিকা। ইয়াতে মোবাইল নম্বৰটো এণ্ট্ৰি কৰি দিব। মোবাইল নম্বৰটো এণ্ট্ৰি কৰি দিয়াৰ পাছত ৰিকুৱেষ্ট OTP ইয়াত চুই দিব। ইয়াত চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত যিটো মোবাইল নাম্বাৰ আপোনালোকে দি পেলাই ইয়াতে OTP আহিবৰ কাৰণে যিটো নম্বৰ দিছিলে সেই মোবাইল নাম্বাৰটোলৈ 4টা সংখ্যাৰ OTP যাব আৰু সেই OTPটো ইয়াতে এণ্ট্ৰি কৰি দিব। এণ্ট্ৰি কৰি দিয়াৰ পিছত ভেৰিফাই OTP কৰি দিব। OTPটো 5 মিনিটৰ ভিতৰত ইয়াতে এণ্ট্ৰি কৰিব লাগিব। গতিকে এণ্ট্ৰি কৰাৰ পিছত ভেৰিফাই OTP কৰি দিব। ভেৰিফাই OTP কৰাৰ পাছত ইয়াতে লিখিছে up to 5 beneficiaries can be linked to a single mobile number। অৰ্থাৎ যিটো মোবাইল নাম্বাৰ আপোনালোকে ইয়াতে দিব সেই মোবাইল নাম্বাৰৰ জৰিয়তে 4টা বেনিফিচিয়াৰী ইয়াতে ৰেজিষ্টাৰ কৰিব পাৰিব। ইয়াতে ইনএক্টিভ অব্লিক পেণ্ডিং নোট এটা ফাউণ্ড ইয়াতে 8 বেনিফিচিয়াৰী এই 8 বেনিফিচিয়াৰী চুই দিব। ইয়াতে চুই দিয়াৰ পিছত কনচেণ্ট মানে আপোনাৰ অনুমতি বিচাৰিছে। ইয়াতে লিখিছে by agreeing you consent to capture, store and use of your personal information including demographic data, Aadhaar details and facial images to create your child, your ward's beneficiary profile on the Pochandikaa platform for receiving the nutrition services provided by Ministry of Women and Child Development, Government of India. দ্বিতীয়তে আছে by agreeing you consent to share your child, your ward's personal information, including demographic data, Aadhaar details, and facial images from Pochandikaa platform with the state government for access to similar schemes, services being provided by your state government। মানে প্ৰথমটোত যি আধাৰ নম্বৰ থাকিব, আধাৰ নম্বৰ যিখিনি ডিটেইলছ থাকে, ফটো থাকে, সেইটোৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু মন্ত্ৰালয়ৰ সা সুবিধাবোৰ পাবলৈ আপুনি অনুমতি প্ৰদান কৰিছে। আৰু দ্বিতীয়টোত ৰাজ্য চৰকাৰৰ যিবিলাক সা সুবিধা আছে সেই সা সুবিধা পাবৰ কাৰণে আপোনাৰ আধাৰ ডিটেইলছটো আপুনি দিবলৈ এগ্ৰী। সেই এগ্ৰী হোৱা নাই সুধিছে, গতিকে এগ্ৰী হ'লে আপুনি ইয়াতে একচেপ্ট এণ্ড কণ্টিনিউ কৰি দিব। ডিক্লাইন কৰি দিলে মানে এইটো আপুনি ৰেজিষ্টাৰ কৰিব নোৱাৰিব। একচেপ্ট এণ্ড কণ্টিনিউ কৰি দিব। তাৰপিছত একচেপ্ট এণ্ড কণ্টিনিউ কৰি দিয়াৰ পাছত আপোনালোকে নেক্সট এখন ইণ্টাৰফেচ দেখা পাব। নেক্সটত এইখন বেনিফিচিয়াৰীখিনি দেখা পালে। এই বেনিফিচিয়াৰী এইখিনি বেনিফিচিয়াৰী আছে। কোনটো বেনিফিচিয়াৰী আপুনি ৰেজিষ্টাৰ কৰিব বিচাৰিছে? প্ৰেগনেণ্ট ওমেন নে, লেক্টেটিং মাদাৰ নে, এডলেচেণ্ট গাৰ্লছ নে, চিলড্ৰেন আপ টু 6 years। গতিকে যিটো বেনিফিচিয়াৰী এণ্ট্ৰি কৰিব বিচাৰিছে তাতে চুই পেলাই ইয়াতে নেক্সট কৰি দিব। মই ইয়াতে চিলড্ৰেন আপ টু 6 years ইয়াতে ৰেজিষ্টাৰ কৰিব বিচাৰিছোঁ। এতিয়া চুই ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে নেক্সট কৰি দিব। নেক্সট কৰাৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। ইয়াতে দেখুৱাইছে ৰিকমেণ্ডেড AWC নিয়াৰ মি আৰু ফাইণ্ড
the nearest Anganwadi center using your current location. আৰু মানে ইয়াত যি ঠাইত আছে সেই ঠাইৰ লোকেশ্যনটো ইয়াতে ইউজ কৰিবলৈ কৈছে আৰু ইয়াতে লিখিছে ফৰ চিলেকশ্যন অফ অংগনবাদী চেণ্টাৰ নিয়াৰ ইয়ৰ হোম ইটছ নেচেচাৰী ডেট ইউ ইউজ দিছ ফিচাৰ while at home. When you make use of this option, the system will show অংগনবাদী চেণ্টাৰ near your home. মানে আপুনি ঘৰত থাকিব লাগিব, ঘৰত থাকিলেহে মানে ঘৰটো ওচৰত থকা অংগনবাদী চেণ্টাৰ কেইটা শ্ব' কৰিব। গতিকে আই এম এট টু হোম কৰি পেলাই নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পিছত যিটো মই ঘৰত থাকি কৰিছোঁ, গতিকে মোৰ ঘৰৰ ওচৰৰ অংগনবাদী চেণ্টাৰ কেইটা ইয়াতে শ্ব' কৰিছে। ইয়াতে চাওকচোন লিষ্ট অফ অংগনবাদী চেণ্টাৰ ফাউণ্ড নিয়াৰ ইয়ৰ হোম। মোৰ ঘৰৰ ওচৰত এইকেইটা অংগনবাদী চেণ্টাৰ আছে বুলি অট'মেটিকেলি আহি গৈছে। ইয়াতে প্ৰথমটো চেণ্টাৰ ইয়াতে লিখিছে 5-6-7 মিটাৰ আছে। মোৰ ঘৰৰ পৰা 5-6-7 মিটাৰ দূৰতে প্ৰথমটো চেণ্টাৰ আছে আৰু এইটো চিলেক্ট কৰিবলৈ হ'লে ইয়াত চিলেক্ট কৰি দিব লাগিব আৰু যদি ক'ত আছে জানিব বিচাৰে তেতিয়া গেট ডাইৰেকশ্যন ইয়াত চুই দিব লাগিব। তাৰপিছত দ্বিতীয়টো চাওকচোন 8-1-6 মিটাৰ, গতিকে এই চেণ্টাৰত দিম বুলি ভাবিলে ইয়াতে চিলেক্ট কৰি দিব লাগিব আৰু যদি তালে মানে শিশুটো মই চেণ্টাৰত ক'ত আছে মই জানিব বিচাৰোঁ তেতিয়া গেট ডাইৰেকশ্যন চুই দিব পাৰিব। আৰু তৃতীয়টো চাওকচোন 9-7-9 মিটাৰ মোৰ ঘৰৰ পৰা, এইটো ইয়াতে চুই দিব পাৰে, চিলেক্ট কৰি দিব পাৰে। গতিকে মই এইটো প্ৰথমটোত চুই দিছোঁ, চুই দিয়াৰ পাছত ইয়াতে নেক্সট কৰি দিব। চিলেক্ট কৰি দিব প্ৰথমটো চিলেক্ট কৰিবলৈ হ'লে ইয়াতে চিলেক্ট কৰি দিব, তাৰপিছত ইয়াতে নেক্সটটো কৰি দিব। নেক্সট কৰি দিলে তাৰপিছত এইখন ইণ্টাৰফেচ দেখা পালে ইয়াতে শিশুটোৰ ফটোখন আপোনালোকে মোবাইল মাৰি থ'ব, মাৰি পেলাই ইয়াতে আপলোড এই ফটো ইয়াত চুই দিব আৰু এইটো PNG JPG আপ টু 2 MB, এইটো চাইজটো 2 MB লৈকে হ'ব লাগিব। তাৰপিছত আধাৰ কাৰ্ড লাগিবই। আধাৰ অফ চাইল্ড এভেইলেবল, যদি শিশুটোৰ আধাৰ আছে তেতিয়া ইয়াতে য়েছ কৰি দিব। য়েছ কৰাৰ লগে লগে ইয়াতে আধাৰ নাম্বাৰ অফ চাইল্ড, শিশুটোৰ আধাৰ নম্বৰটো ইয়াতে এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত নেক্সট কৰি দিব। নেক্সট কৰি দিলে ইয়াতে আধাৰ নম্বৰ অফ চাইল্ড, ইয়াতে আধাৰ নাম্বাৰটো দিব লাগিব। নেম অফ চাইল্ড, আধাৰ কাৰ্ডত যেনেকৈ আছে নামটো ইয়াতে এণ্ট্ৰি কৰিব। ডেট অফ বাৰ্থ শিশুৰ, ইয়াতে কেলেণ্ডাৰ এখন আছে, কেলেণ্ডাৰ এখন দি পেলাই চিলেক্ট কৰি দিব, চুই দিব। তাৰপিছত শিশুটো মেল নে ফিমেল সুধিছে, পুৰুষ হ'লে মেল, ফিমেল ছোৱালী হ'লে ফিমেল হ'ব। গতিকে ইয়াতে যিবিলাক চিলেক্ট কৰি দিব। নেম অফ মাদাৰ, ইয়াতে মাকৰ নামটো লিখিব। নেম অফ ফাদাৰ, ইয়াতে বাপেকৰ নামটো লিখিব লাগিব। এই ষ্টাৰ যে আছে, ষ্টাৰ কেইটা, ষ্টাৰ চিন থকা কেইটাত মানে যিকেইটা বিচাৰিছে সেইকেইটা কম্পালচৰি হয়। তাৰপিছত ইয়াতে নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পিছত নেক্সট কৰি দিলে আৰু এটা দেখাই দিছোঁ, যেতিয়া আপুনি শিশুৰ আধাৰ আছে নাই সুধিছিলে, য়েছ দিছিলে, আছে বুলি দিছিলে। যদি নো দিয়ে ইয়াতে আধাৰ এভেইলেবল, মাক বাপেক বা গাৰ্জেন যিকোনো এটাৰ আধাৰ এভেইলেবল আছে সেইটো আপোনালোকে চুই দিব লাগিব। বাপেকৰ দিলে ইয়াতে বাপেকৰটো চুই দিব। তাৰপিছত নেম অফ চাইল্ড, শিশুটোৰ নামটো, নেম ইন লোকেল লেংগুৱেজ মানে স্থানীয় ভাষাত, কিন্তু আপোনালোকে নিলিখিলেও হ'ব, এইটো কম্পালচৰি নহয়। ষ্টাৰ মাৰ্ক নাই, ষ্টাৰ মাৰ্ক থকাকেইটাহে কম্পালচৰি হয়। তাৰপিছত ডেট অফ বাৰ্থ চাইল্ডৰ, ইয়াতে কেলেণ্ডাৰখন চুই দিব, চুই দিলে ডেট অফ বাৰ্থটো এণ্ট্ৰি কৰি দিব। জেণ্ডাৰ মেল ফিমেল, যদি ল'ৰা হয় তেতিয়া মেল লিখিব শিশুটো আৰু ছোৱালী হ'লে ফিমেল, তাৰপৰা নেক্সট কৰি দিব। নেক্সট কৰি দিলে নেম অফ চাইল্ড, নেম ইন লোকেল লেংগুৱেজ এইখিনি লিখি দিবই। তাৰপিছত নেক্সট কৰি দিব, এনেকুৱা কালাৰ হৈ থাকিব নেক্সটটো, নেক্সট কৰোঁতে। তাৰপিছত পাৰ্চনেল ইনফৰমেশ্যন, ইয়াতে লিখিছে আধাৰ ডিটেইলছ, এণ্টাৰ ইনফৰমেশ্যন এবাউট দ্য আধাৰ ডিটেইলছ অফ পেৰেণ্ট অফ দি গাৰ্জেন, যে আধাৰ নাম্বাৰ অফ ফাদাৰ, বাপেকৰ আধাৰ নম্বৰটো, এইটো শিশুটো আধাৰ নাই বুলি কৈছে, বাপেকৰ আধাৰ নম্বৰটো দিব বিচাৰিছে, গতিকে বাপেকৰ আধাৰ নম্বৰটো ইয়াতে এণ্ট্ৰি কৰি দিব। আধাৰ কাৰ্ডৰ বাপেকৰ নামটো যেনেকৈ আছে, বাপেকৰ ডেট অফ বাৰ্থ আধাৰ কাৰ্ডখন যেনেকৈ আছে, কেলেণ্ডাৰখন চুই পেলাই চিলেক্ট কৰি দিব। তাৰপৰা নেক্সট কৰি দিব। নেক্সট কৰি দি ইয়াতে শিশুটো জন্মতে কিমান কেজি আছিলে, এই কেজিত ইয়াতে এইটো ভৰাব লাগিব। ইয়াতে ৱেইট শুড বি বিটুইন 0.5 to 8 kg ভিতৰত হ'ব লাগিব। মই যিটো হাইষ্ট আছে সেইটো ইয়াতে চিলেক্ট কৰি দিছোঁ। তাৰপিছত বাৰ্থ হাইট অফ দ্য চাইল্ড CM, চেণ্টিমিটাৰ কিমান CM, এনেকৈ এইটো 30.48 to 76.2 CM মই এনেই লিখি দিছিলোঁ। গতিকে ইয়াতে ইমানৰ ভিতৰত মানে শিশুটোৰ হাইটটো হ'ব লাগিব। CM চেণ্টিমিটাৰ হ'ব লাগিব, ইঞ্চত নহয়। কেটেগৰী
SC ST জেনেৰেল হ'লে আদাৰ্ছ দিব আৰু ৰেচিডেন্স টাইপ যদি পাৰ্মানেণ্ট হয় তেতিয়া পাৰ্মানেণ্টত চুই দিব, যদি টেম্পৰাৰী থাকে তেতিয়া টেম্পৰাৰী, মানে কি গাঁৱত যেতিয়া থাকে পাৰ্মানেণ্টেই হ'ব, পাৰ্মানেণ্ট হ'লে এতিয়া পাৰ্মানেণ্ট চুই দিলে, চুই দিয়াৰ পিছত ছাবমিট কৰি দিব। ধন্যবাদ।